Hi friends, welcome to my YouTube channel Korobis Blog. যেহেতু শাৰদীয় দুৰ্গা পূজা সমাগত তাৰ আগে আগে আপোনালোকৰ ঘৰত এনেকৈ এটি কাম কৰক যাৰ দ্বাৰা আপোনাৰ ভাগ্য উদয় হ'ব। এই বছৰ দুৰ্গা পূজা আৰম্ভ হ'ব ইংৰাজী 11 অক্টোবৰ 2021 পৰা। এইবাৰ দুৰ্গা পূজাৰ আগতে এবিধ গছপুলি ঘৰত ৰোপণ কৰিলে ভাগ্য উদয় হ'ব। মা দুৰ্গাৰ আশীৰ্বাদ প্ৰাপ্তি কৰিব পাৰিব আৰু মা দুৰ্গাৰ আশীৰ্বাদ আপোনাৰ ঘৰখনত বিৰাজ কৰিব আৰু যদিহে এই গছ আপোনাৰ ঘৰত ইতিমধ্যে আছে তেন্তে অত্যন্ত মংগল বুলি বিশ্বাস কৰিব পাৰে। এইবাৰ দুৰ্গা পূজাৰ আগত আপোনালোকে ঘৰত ৰোপণ কৰক এডাল অপৰাজিতাৰ ফুলৰ গছ। এই অপৰাজিতা নামৰ লতাই হৈছে মা দুৰ্গাৰ অন্য এক নাম। এই অপৰাজিতাৰ ফুল আৰু শিপাৰ মান্যতা সমান। বাস্তুশাস্ত্ৰ অনুসৰি এই গছ ঘৰৰ নিৰ্দিষ্ট কোণত থাকিলে বা ৰুলে ভাগ্য সিদ্ধি হয় আৰু যদি শুক্ৰবাৰ বা সোমবাৰ অথবা কোনো এটি পূৰ্ণিমাৰ দিনত এই ফুল গছ লগাব পাৰে তেতিয়া বেছি মংগল হয় বুলি কোৱা হয়। অপৰাজিতাৰ ফুল দুই ধৰণৰ পোৱা যায়। এই দুই ধৰণৰ প্ৰজাতিয়ে ঘৰৰ উত্তৰ পূব কোণত ৰোপণ কৰিব পাৰিলে অতি মংগল আৰু উত্তৰ পূব কোণত খালী ঠাই নাথাকিলে ঘৰৰ উত্তৰ দিশ নাইবা পূব দিশে ৰোপণ কৰিলেও কোনো অমংগল নহয়, যাৰ ফলত মা দুৰ্গা দেৱীৰ বিশেষ কৃপা লাভ কৰিব, ঘৰখনৰ অপায় অমংগল দূৰ হ'ব, ঘৰখনলৈ আহিব লগা বিপদ দূৰ হ'ব। ইয়াৰ উপৰিও এনে গছ ঘৰত থাকিলে ঘৰখনত মা লক্ষ্মী দেৱীৰ আশীষ থাকে বুলি সৰ্বজন বিদিত। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টি চাই যদিহে ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব।